নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে MD টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ 2023 চনৰ গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ দ্বিতীয় দিনৰ প্ৰশ্নখন আলোচনা কৰিম। তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহি থাকা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টি শেষলৈকে চাবা বুলি আশা ৰাখিছোঁ। ব'লা তেন্তে ভিডিঅ'টি এতিয়া আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 79, তলৰ কোনটো আমাৰ মৌলিক অধিকাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, শোষণৰ বিৰুদ্ধে অধিকাৰ। কুৱেশ্যন নম্বৰ 80, তাম, বক্সাইট আদি কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, লৌহজাত খনিজ পদাৰ্থ। কুৱেশ্যন নম্বৰ 81, ৰাজহুৱা স্থানসমূহৰ সমব্যৱহাৰ কৰাৰ অধিকাৰ তলৰ কোনটো অধিকাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সমতাৰ অধিকাৰ। কুৱেশ্যন নম্বৰ 82, আকৰিক, লো আৰু চীনামাটি ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, কৰ্ণাটক, গোৱা। কুৱেশ্যন নম্বৰ 83, মঞ্চতাৰী প্ৰথাৰ প্ৰচলন আকবৰে কিয় কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, সামাজিক বাহিনী শক্তিশালী কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 84, তুজুকি বাবৰি নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, বাবৰ। কুৱেশ্যন নম্বৰ 85, উৎপত্তি অনুযায়ী শিলক কেই প্ৰকাৰত ভাগ কৰিব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, 3। শিলক আমি 3 প্ৰকাৰত ভাগ কৰিব পাৰি। ভাগকেইটা হ'ল আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। কুৱেশ্যন নম্বৰ 86, কোনো এখন গাঁৱত দেখা দিয়া পানীৰ সমস্যা সমাধানত কোনটো ব্যৱস্থাই সহায় কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা। কুৱেশ্যন নম্বৰ 87, তলৰ কোনটো সঁচা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নক্ষত্ৰবোৰৰ দৰে গ্ৰহবোৰৰ নিজা পোহৰ নাই। কুৱেশ্যন নম্বৰ 88, ন্যায়ালয়ক মৌলিক অধিকাৰৰ ৰক্ষক বুলি কিয় কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'লে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰোঁ। কুৱেশ্যন নম্বৰ 89, বৰ্তমান ভাৰতীয় সংবিধানত কেই প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, 6 প্ৰকাৰৰ। 6 প্ৰকাৰৰ মৌলিক অধিকাৰবোৰ জানানে তোমালোকে? এইখিনি হ'ল সমতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ, শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। কুৱেশ্যন নম্বৰ 90, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতীয় কুটিৰ শিল্পৰ শোচনীয় অৱস্থাৰ প্ৰধান কাৰণ কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ, ভাৰতীয় শিপিনী তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ বাধ্য কৰিছিল। কুৱেশ্যন নম্বৰ 91, ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ কোনটো পাৰেৰে বৈ গৈছে মেপৰ সহায়ত চিনাক্ত কৰা। তো তোমালোকে চোৱা, এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী আৰু মেপত তোমালোকে এটা কথা মনত ৰাখিবা, ওপৰ ফালে সদায় উত্তৰ দিশ থাকে। তো সোৱণশিৰিটো ক'ত আছে? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰ ফালে আছে, হয়নে? তাৰমানে উত্তৰ দিশত আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, উত্তৰ পাৰ। কুৱেশ্যন নম্বৰ 92, জাগো গ্ৰাহক জাগো এই বাক্যটিৰ বিজ্ঞাপনটোত কি উদ্দেশ্য নিহিত হৈ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, গ্ৰাহকক সজাগ কৰা। কুৱেশ্যন নম্বৰ 93, ভাৰতৰ খনিজ বলয়ৰ মানচিত্ৰখনত দক্ষিণ পশ্চিম বলয়ৰ অন্তৰ্গত দুটা ৰাজ্যৰ নাম চিনাক্ত কৰা। আমাক ইয়াত কি কৈছে? দক্ষিণ পশ্চিম বলয়ৰ অন্তৰ্গত। তো আমি ইয়াতে চাম দক্ষিণ পশ্চিম বলয়টো ক'ত আছে। এইটো কিমান নম্বৰত আছে? ঘ নম্বৰত। এই ঘ নম্বৰটো ক'ত আছে? এইখিনিত আছে।
হয়নে? গতিকে এই ঠাইখিনিত কি কি ৰাজ্য আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি কৰ্ণাটক আৰু গোৱা। কুৱেশ্যন নম্বৰ 94, গছ এজোপাক প্ৰাকৃতিক সম্পদ বুলি কিয় কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, গছ আমি প্ৰকৃতিৰ পৰা পাওঁ। কুৱেশ্যন নম্বৰ 95, এটা খোৱা পানীৰ টেপৰ পৰা অব্যৱহৃত হৈ পানী ওলাই গৈ আছে, তুমি তলৰ কোনটো কৰিবা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, নিজে টেপটো বন্ধ কৰিবা। কুৱেশ্যন নম্বৰ 96, ভাৰতীয় নাগৰিক হিচাপে তুমি তলৰ কোনটো কৰিব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি, সংবিধানত উল্লেখ থকা নাগৰিকৰ কৰ্তব্য পালন কৰিব লাগে। কুৱেশ্যন নম্বৰ 97, কৰ্ণৱালিছ সংহিতা তলৰ কোনটো সংস্কাৰৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি, প্ৰশাসনীয় সংস্কাৰ। কুৱেশ্যন নম্বৰ 98, পৃথিৱীৰ জনসংখ্যা বিস্ফোৰণ কিয় হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি, উন্নত চিকিৎসাৰ ফলত মৃত্যুৰ হাৰ কমি যোৱাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত হৈছে। ভিডিঅ'টি চাই ভাল পালে লাইক কৰিবা আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টি তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।